এতিয়া টাইম হৈ গ'ল ৰাতিপুৱাৰ প্ৰায় 10টা বাজি গ'ল আৰু মই গৈ আছোঁ এতিয়া বৰ্তমান কইম্বতুৰ। কাৰণ কেৰেলা যাম যেতিয়া সেইপিনে যাম ন, সেইকাৰণে ভাবিলোঁ বাবাৰ ওচৰত দৰ্শনটো কৰি যাম কইম্বতুৰত সোমাই পিনে। So hello guys, welcome back to my YouTube channel. কালি ৰাতি আহি পাওঁতে প্ৰায় 9টামান বাজিলেগৈ, সেইকাৰণে কইম্বতুৰ ষ্টেচনৰ ওচৰতে ৰুমত থাকি দিলোঁ। আৰু এতিয়া প্ৰায় 1টামান বাজিলে আৰু এতিয়া মই গৈ আছোঁ বাছত। চ' ফাইনেলি আহি পাই গ'লোহি। এইপিনে চাই লওক, এইপিনে গোটেই দোকান আছে, কিবা এইপিনে আছে। ইয়ালৈকে আহিব গাড়ী। এইপিনে চাই লওক গাড়ী কেতিয়া আছে, ইয়ালৈকে গাড়ী আহিব। এই নহ'বা খোজকাঢ়িব লাগিব 1 কিলোমিটাৰমান। চ' ব'লক যাওঁ খোজকাঢ়িয়ে। বস্তুৰে দেখিলোঁ, চাই ল'ব হা। এই গৰুটো চাই ল'ব, এইটো একদম মানে ইমানেও ডাঙৰ নহয়, মানুহটো সমানে ওখ হ'ব। চাই ল'ব তাৰ। ফাইনেলি আহি পাই গ'লোহি। ইমানে ডাঙৰ ন। 1 2 3 तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा।
in the upper regions of Himalayas. No one knew who he was, where he came from. The origins of this spectacular being were unknown. When his ecstasy allowed him some movement, he danced wildly. When intensity peaked, he became utterly still. People saw that he was experiencing dimensions that no one had ever known or able to fathom. His ecstasy and intensity allowed him to transcend his physical form. Witnessing an individual human in union with the cosmos, they called him a yogi, as he was the first one, the Adiyogi. সো ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব আৰু চ' মই এতিয়া আছোঁ বৰ্তমান কইম্বটুৰ ষ্টেচনত আছোঁ চাই ল'ব পাৰে গোটেই ষ্টেচন খালী হৈ আছে অকলে অকলে ট্ৰেইনৰ কাৰণে ৰখি আছোঁ ইয়াত কেৰেলা যাবৰ কাৰণে চ' আকৌ লগ পাম নতুন এটা ভিডিঅ' সৈতে চ' বাই বাই